কোনে মোৰ শিৰত সেন্দুৰ পিন্ধাব কোনে মোৰ মূৰত হাত লৈ অটল দৃঢ়তাৰে ক'ব তুমি তুমি অন্ধ নহয় মীনাক্ষী তুমি অন্ধ নহয় তুমি আহিলা বুৱাৰী দেউতা মই আহিছোঁ কিবা নিবলৈ অহা নাই মই কিবা বিচাৰিহে আহিছোঁ দেউতাই আহিবলৈ বাধা দিছিল মই পিছে আহিছোঁ তোমালোকে যদি মোক খেদি দিয়া মই যাবলৈ বাধ্য মই পিছে ইয়াত আকৌ থাকিম বুলিহে আহিছোঁ আচৰিত নহয় দিগন্ত এনেকুৱা লগা নাইনে খেনটো হৈ ওলাই গৈছিলোঁ আৰু ফেঁচাটো হৈ উভতি আহিছোঁ আচলতে যিয়ে নাভাবা কিয় এটা বৰ ডাঙৰ খবৰ আছে জানা সেই খবৰটো তোমালোকক নিদিলে মোক পাপে চুব কি খবৰ বোৱাৰী যথেষ্ট ডাঙৰ মা খবৰটো নিয়মমতে সেইটো খবৰ পোৱাৰ পিছত হয়তো মই ৰেলৰ আগত নাইবা নদীৰ পানীত জঁপিয়াই মৰিব লাগিছিল কিন্তু সিমানখিনি কৰাৰ মোৰ সাহস নহ'ল সেইকাৰণে আকৌ এইখন ঘৰতে জঁপিয়াই পৰিবলৈ গুচি আহিলোঁ বুজিছোঁ তোমাৰ দেউতাৰে চাগে আমাৰ দুয়োটাৰে বিবাহ বিচ্ছেদ বিচাৰিছে তুমি চাগে মানি ল'ব পৰা নাই বিয়া এইবোৰ কৰিলে মই কিন্তু মানি নল'ম উকিলক এনেকুৱাকৈ শিকাম বুজাম কোনেও এটা শব্দই ক'ব নোৱাৰিব কেতিয়াবা ক'ৰবাত কিবা মনোমালিন্য হ'ব পাৰে সেই বুলি বিবাহ বিচ্ছেদৰ পৰ্যায়লৈ যাব নালাগে বোৱাৰী ঘৰখনৰ মান সন্মানৰো কথা আছে দিয়াচোন আমিতো আৰু একো দিগদাৰ দি থকা নাই ভুল হয়তো হ'ব পাৰে সৰু বুলি মাফ কৰি দিবা কিন্তু এনে কিছুমান সিদ্ধান্ত নল'বা নব ডাঙৰে বহুত কষ্ট হ'ব মীনাক্ষী মই কথা দিছোঁ তুমি যি কোৱা তেনেকৈ হ'ব যেনেকৈ বিচৰা তেনেকৈ হ'ব কেৱল ডিভোৰ্চ নিবিচাৰিব মই হাত জোৰ কৰিছোঁ মোক এৰি নাযাব কি আবুল গাবুলবোৰ বকি আছা তুমি কি আবুল গাবুলবোৰ বকি আছা মই তোমাৰ পৰা ডিভোৰ্চ বিচাৰিম মই আৰে এবাৰ কপালখনলৈ চোৱা না তুমি কাষত নাই অথচ কিমান ৰঙা কৰি ৰাখিছোঁ মই কপালখন আৰু অতি কম দিনতে এই সেন্দুৰখিনিও মই নিজ হাতেৰে ল'ব নোৱাৰা হ'ম তেতিয়া মই কাক চিঞৰি চিঞৰি ক'ম না মোৰ সেন্দুৰখিনি ঘঁহি দে না পিয়াহ লাগিব অন্তখণ্ড শুকাই যাব চিঞৰি চিঞৰি কান্দিব লাগিব কোনোবাই মোক পানী অকণমান খুৱাই দে না ৰুমটোত সোমাই সোমাই মোৰ বিৰক্তি লাগিব উশাহ নিশাহ মোৰ বন্ধ হৈ যোৱা যেন লাগিব বিচনাত বহি বহি মই চিঞৰিব লাগিব কোনোবাই মোক বাহিৰখন অকণমান ফুৰাই লৈ আহা না এইবোৰ তুমি কি কৈ আছা আৰু সেই কোনোবাজন তোমাৰ বাহিৰে কোন হ'ব পাৰে দিগন্ত তোমাৰ বাহিৰে কোনে মোৰ আঙুলিত ধৰি মোক পৃথিৱীখন ঘূৰাব কোনে মোৰ শুকান পৃথিৱীখন জীপাল কৰিব কোনে মোৰ শিৰত সেন্দুৰ পিন্ধাব কোনে মোৰ মূৰত হাত লৈ অটল দৃঢ়তাৰে ক'ব তুমি তুমি অন্ধ নহয় মীনাক্ষী তুমি অন্ধ নহয় অন্ধ দিগন্ত খুব বেছি ছমাহতে বোলে মই অন্ধ হৈ যাম দিগন্ত একো নেদেখা হৈ যাম বোলেও মই এইবিলাক তুমি কি কৈ আছা বুৱাৰী তুমি অন্ধ হ'বা অন্ধ ডক্টৰে কৈছে এই বেমাৰটোৰ বোলে কোনো দৰৱ নাই সেইকাৰণে আহিছোঁ আকৌ দৌৰি দৌৰি আপোনালোকৰ ওচৰত যিমান দিন পৃথিৱীখন দেখিলোঁ বৰ শুকান বৰ নিৰস যেনেই দেখিলোঁ কিন্তু মই জানো পৃথিৱীখন ইমান শুকান ইমান নিৰস নহয় মৰমেৰে জীপাল হৈ নথকা হ'লে এইখন পৃথিৱীত ইমানবোৰ মানুহ জীৱ জন্তু বসবাস কৰিব নোৱাৰিলে নেদেখা হোৱাৰ আগে এই ধুনীয়া পৃথিৱীখন মই এবাৰ চাই যাব বিচাৰোঁ চব আন্ধাৰ হৈ যোৱাৰ আগে চকু চাপ মাৰি যোৱা পোহৰখিনি চাই যাব বিচাৰোঁ চব ক'লা হৈ যোৱাৰ আগে নিজে এবাৰ টিকটিকিয়া ৰঙা হৈ যাব বিচাৰোঁ উপহাৰ বোলে খুজি ল'ব নাপায় মই কিন্তু আজি দুহাত মিলি আপোনালোকৰ ওচৰত ভিক্ষা খুজিছোঁ এই ধুনীয়া
পৃথিৱীখন আপোনালোকে মোক এবাৰ উপহাৰ দিয়ক মোৰ এই শেষ আশাকণ অন্তত পূৰণ কৰক মোৰ এই শেষ আশাকণ অন্তত পূৰণ কৰক দিব পাৰি তুমি যি বিচাৰিছা সেয়া তুমি পাবা এইখন ঘৰৰ মুৰব্বী হিচাপে কথা দিছোঁ তোমাক এন্ধাৰৰ মাজলৈ যোৱাৰ আগত বহুত পোহৰ দি পঠিয়াম তোমাক ইমান ধুনীয়া পৃথিৱী এখন উপহাৰ দিম তোমাক যে এন্ধাৰৰ মাজতো তুমি মুখত এমুকুৰা হাঁহি লৈ জীয়াই থাকিবা আটাই শুনিলে আজিৰ পৰা এই মুহূৰ্তৰ পৰা বোৱাৰীক সুখী কৰাৰ বাহিৰে আমাৰ আৰু আন লক্ষ্য হ'ব নোৱাৰে বহুত কষ্ট দিছোঁ আমি তাইক এতিয়া প্ৰায়চিত্ত কৰাৰ সময় বাহিৰলৈ ফুৰাবলৈ লৈ যায় ধুনীয়া ধুনীয়া বস্তুবোৰ দেখুৱাই এই ধুনীয়া পৃথিৱীখন দেখুৱাই টিকটৰ ব্যৱস্থা মই এই কৰিম মোৰ লাগে মই পেকিং